চ্যালেঞ্জ হম আপোনালোকক হাতৰে এইটো মাছ দি আছে 1 2 গাইস ওয়েলকাম টু পাৰ্টিচিপেট আৰু আজি আমি দাস চাবলৈ আহিছোঁ আজি জোৰা চাব আহিছোঁ তো মেইন কথাটো হৈছে কি কাজিয়া নহয় জোৰা চাব আহিছোঁ এখন চাবাৰে মস্ত হাতীয়াৰ লৈ আহিছোঁ আৰু এটা খান আছে এই তৰোৱাল অৰিজিনেল তৰোৱাল তো আজি মানে অলপ বহুত মাৰা কাটা হ'ব মানে পানীৰ মাজত চ' মানে ভিডিঅ'টো ভালকৈ চাব ক'ত কেনেকৈ কাটো কাক কাটো পাত্তা নাই অলপমান মনোযোগ দি চাওক আগতেতো জোৰা চাওঁতো মানে জোৰা লৈ গৈছিল মানে জুই লৈ গৈছিল তো আজিকালি আৰু আধুনিক ক'ত জুই লৈ যাম জুইত দেখাই নাপাওঁ আমি মানে চাকিৰ পোহৰতে দেখা নাপাওঁ আৰু বোলে জুইৰ পোহৰত মাছ দেখা পাম তো আজিকালি আধুনিক হৈ গ'ল তো আমি টৰ্চ লৈ আহিছোঁ মোবাইল লৈ আহিছোঁ ভিডিঅ' কি তাৰপাছত মানে কি টৰ্চ লৈ আহিছোঁ হাতীয়াৰ লৈ আহিছোঁ মোবাইলত ভিডিঅ' কৰি আহিছোঁ তো মানে ইয়াত পৰা আধুনিকতা নালাগে তো অলপমান সৰু সৰুকৈ ক'ব লাগিব কাৰণ মাছবিলাক দাউৰি আছে জাপি আছে আৰু অলপ মানে কথাবিলাক সৰু সৰুকৈ ক'ব লাগিব তো মানে আৰু আমাৰ লগত আৰু এটা প্ৰাণী আছে চিনাকি কৰি দিওঁ আমাৰ এটা সৰুকৈ মেউজি আছিল সিও আমাৰ লগত আহিছে চিকাৰত অলপ সৰু সৰুকৈ ক'ব লাগিব কৈ গ'লে এইটো ই আহিছে চিকাৰত ই মানে আমি দুই মানে যেতিয়া জোৰা চাব মানে এনে হ'লেও যেতিয়া নাহ'ব বস্তিত ই আহিবই ই মানে পুৰা চিকাৰত পাৰ্কত ই মানে আহিবই ধৰিব পাৰে নোৱাৰে বেলেগ কথা কিন্তু আহিবই তো অলপ সৰু সৰুকৈ কথা নাপাব বাৰু এইবাৰ কিন্তু মাছ ধৰা চাই থাকক অঁ আৰু মাছ যেতিয়া আমি চিকাৰ কৰিব আহিছোঁ মই যে বাৰু মাছ চাছ নাখাওঁ ই খাই তথাপিও আমি মানে মাছ যেতিয়া অকল আহিছোঁ এই লাগে ক'ত গ'লে মেওটোৰ কাৰণে এইটো ইয়াৰ কাৰণে আহিছোঁ আমি চিকাৰ কৰিব অকল মানে ই মাছ নহ'লে ভাতেই নাখায় ভাতটো বাদ দিয়া পানীও মানে মাছো নহয় মানে পানীও নিশিলে এনেকুৱা আৰু এইডাল চাব পাৰে কি দেখা পাইছোঁ এইডাল মই চুট চুট মাৰি কামাইছে কিবা এডাল মই ধৰিব গৈছোঁ মুনু সৰু মুনু ঐ মাছ খাইটো ধৰিব নেকি এই ধৰিছে ধৰিব আছিলি এইটো ধৰিছে এইটো শুনিছোঁ আৰু গাইছ সাপ আমাৰ মানে হেৰি কথা কওঁতে সাপত ধৰিছে এডাল গ'লে এই গেল যাক দি আৰু চাব পাৰে মাছ মানে এটা বস্তু হ'ব শামুক এইটো শামুক আপোনালোকৰ ফালে পাই নাপাব বস্তু যিটো মানে বেলেগ টাইপৰ শামুক এই অলপমান দেখিছে না ই লুকাই দিছে আৰু মানে অলপমান মানে মাছ চাব আহিছোঁ নে বেছি কথা চথা ক'ব পৰা নাই তো ক্ষমা কৰি দিব আৰু সি যাই পেলাই বেছি সিঞ্চে এইটো এতে সিঞ্চিত আছে সি তো মানে বস্তিত আমিতো আকলাই মাছ মাৰিছোঁ মানে ভুটিৰ ব্লগটো বনাই থাকোঁ তো আমি ভয় নালাগে এইটো আহি থাকোঁ তো এটা মাছ পাইছোঁ আপোনাৰ দেখাই আছোঁ ৰ'ব এটা সৰুকৈ মাছ এটা উদ্ধাৰ কৰিছোঁ এইটো চাওক দেখিছেনে এইটো মানে মেওটোৰ কাৰণে চিকাৰ কৰিছোঁ হৈ যাব আৰু ইমান নালাগে মেওটোৰ কাৰণে চিকাৰ কৰিছোঁ তে হৈ যাব গাইছ মোৰ এটা টেলেণ্ট হম চাই থাকক আপোনালোকে চাব মই হাতেৰে ধৰিম এইটো মাছ মই হাতেৰে ধৰিম চাব এই টেলেণ্ট হম আপোনালোকক হাতেৰে ধৰিম এইটো মাছ দি আছে 1 2 ৰাইজ আকৌ এবাৰ আমি বচি লৈছোঁ আজি দাচা কটাই লৈ তো আজি হৈছে সেইদিনাখনৰ নেক্সট দিন তাৰমানে সেইদিনাতো জানে মোবাইলটো পানীত পৰি গ'ল তো আজি আকৌ আৰম্ভ কৰিছোঁ তো এওৰা কিয় পাইছ নে কিয়া হা ক'ত মাছ ধৰিছোঁ হিঞ্জিত অঁ এইটো আজি নিমিলিব নেকি আজি কিন্তু মোবাইল পানীত পৰিব নাযাওঁ দেই বাকী যি নহওক অলপ মই দূৰত আছোঁ আৰু সিদিনাখন আমি মানে বস্তিত গৈছিলোঁ আজি অলপ বাটৰ ফালে আহিছোঁ চাবৰ মানে নেহৰু ষ্টেডিয়ামখন তো আজি অলপ মানে শিকি ল'ব গিলাটো মাছ মাৰিব পাৰে অলপ মানে হেৰি কৰিছে মোৰ দাখানতে আছে আৰু ইয়াতে আছে অলপ চাই থাকোঁ মই অলপ দূৰৰ পৰাই আচ্ছা চাই ঘৰতে বুলি দেখাই আছোঁ মানে কিমান মাছ ধৰিছোঁ সৰুকৈ কৈছিলোঁ থাকিলে মাছ ডাউৰে নহ'লি মাছেই নাই বোলে আমি আহি পাইছোঁ এটা উপত্যকাত চাব পৰা এইটো মস্ত উপত্যকাত আহি পাইছোঁ তো অলপ মানে মাজে চুচি যায় মাথা ডাঙৰ হৈ যায় তো এইফালে টৰ্চ মই মানে আজি টৰ্চ চুলোঁ না কালি টৰ্চ চুলি পেলাই কৰি থাকোঁতে মোবাইল পৰি আহিছে পানীত তো আজি ভাবিছোঁ ভিডিঅ'টো আগতে কৰি লওঁ তাৰপিছত মাছ খাম মাছে নাই আজি মানে বৰষুণটো নাই আজি মেইন কেছটো সেইটো সেইকাৰণে মাছটো নাই মানে দিনত যদি বৰষুণ দিলে ৰাতি যদি বৰষুণ দিলে হয় অলপ গধূলকে মাছ আহিলে কিন্তু মাছে বৰষুণে নাই ক'ত মাছ আহিব আৰু গাড়ী ছাকচেছফুলি এটা মানে এটা মিছ হৈ গ'ল আমাৰ এটা বড় শ'ল মাছ দেখিছিলোঁ শ'ল চানা মানে ডাঙৰ গড়ে এটাৰ মানে আৰু ডাঙৰ চেং মাছ এটাৰ মানে গড়ে নহয় চেং মাছ ডাঙৰ চেং মাছ ই কি দাখন ধৰিলে মই দিছি গাড়ী তৰলখান আৰু তৰলখান ভালকৈ ধৰিছোঁ তোৰ এই ই চৰাল দিছে আৰু মোৰখান চাক মাংস এটা তো আমি ইয়াতে আজি অলপমান সেই হ'ল মানে মিছ হ'ল
মাছ চাছ নাই ইয়াতে তো এইবাৰ যাই আছোঁ এটা আইনা খোলা আছে দেই এইবাৰ যাই আছোঁ মানে সিফালে গাইছ আমি যোৰা চাওঁতে মানে আধা বিশেষ বস্তু হাজিৰা লাগছি এই চাব পাৰে এইজন হৈছে মানে এই কি কয় এক্সপাৰ্ট আৰু মানে এই আৰু তৰলখন ধৰি দিয়ে তৰলখন ধৰি দিয়া লাগে এই তৰলখনৰ মানে এই বস্তু দি আছে তো আজিৰ মানে সেইটো সেই কি বুলি কয় আমাৰ আকৰ্ষণ বিশেষ আকৰ্ষণ কণীটো বেছি এই গল হৈছে না এইটো আজি মানে মাছেই নহয় মাছ কণী চব পাই